নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ইডু হাবলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিও প্ৰাচীন ভাৰতৰ পুনৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব। এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বন্ধুসকল, আজি আমি আৰ্য যুগৰ পিছৰ তথা ভাৰতীয় ইতিহাসৰ পৰিৱৰ্তনৰ সময় অৰ্থাৎ বৌদ্ধ ধৰ্মৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আহক আমি প্ৰশ্নকেইটাৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ আচল নাম কি? অপশ্যনকেইটা হৈছে অপশ্যন এ চাণক্য, অপশ্যন বি সিদ্ধাৰ্থ, অপশ্যন চি সিদ্ধান্ত, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি সিদ্ধাৰ্থ। দ্বিতীয় প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম কি আছিল? অপশ্যন এ কণ্টকা, অপশ্যন বি অশ্বিনী, অপশ্যন চি তক্ষক, অপশ্যন ডি শ্ৰীকান্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ কণ্টকা। 3 নম্বৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ পাটলিপুত্ৰ, অপশ্যন বি বৈশালী, অপশ্যন চি লুম্বিনী, অপশ্যন ডি বোধগয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি লুম্বিনী। আজিৰ 4 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে জাতক কোন ধৰ্মৰ ধৰ্মগ্ৰন্থ? অপশ্যন এ জৈন ধৰ্ম, অপশ্যন বি বৌদ্ধ ধৰ্ম, অপশ্যন চি হিন্দু ধৰ্ম, অপশ্যন ডি বৈষ্ণৱ ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি বৌদ্ধ ধৰ্ম। 5 নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ ধৰ্মত গৃহত্যাগ কিহেৰে সূচায়? অপশ্যন এ কমল আৰু সাৰ, অপশ্যন বি পিপুল গছ, অপশ্যন চি পদচিহ্ন, অপশ্যন ডি ঘোঁৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি ঘোঁৰা। আজিৰ 6ষ্ঠ স্থানৰ প্ৰশ্নটো হৈছে তলৰ কাক এছিয়াৰ ৰশ্মি বুলি কোৱা হয়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি দালাই লামা, অপশ্যন চি গৌতম বুদ্ধ, অপশ্যন ডি মহাবীৰ জৈন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি গৌতম বুদ্ধ। 7 নম্বৰ প্ৰশ্নটো হৈছে কাৰ শাসনকালত প্ৰথম বৌদ্ধ সন্মিলন অনুষ্ঠিত কৰা হৈছিল? অপশ্যনকেইটা হৈছে এ অশোক, বি অজাতশত্ৰু, চি কনিষ্ক, ডি চন্দ্ৰগুপ্ত প্ৰথম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি অজাতশত্ৰু। আজিৰ 8 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে তৃতীয় বৌদ্ধ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ ৰাজগড়, অপশ্যন বি বৈশালী, অপশ্যন চি কুণ্ডলবন, অপশ্যন ডি পাটলিপুত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি পাটলিপুত্ৰ। 9 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্ন নহয়? অপশ্যন এ কৰ্ম, অপশ্যন বি বুদ্ধ, অপশ্যন চি ধৰ্ম, অপশ্যন ডি সংঘ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ কৰ্ম। আজিৰ অন্তিম তথা 10 নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহ অৰ্থাৎ পিটাকাসমূহৰ ভাষা কি আছিল? অপশ্যন এ সংস্কৃত, অপশ্যন বি পালি, অপশ্যন চি হিন্দী, অপশ্যন ডি প্ৰাকৃত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি পালি। বন্ধুসকল, আজিলৈ ইমানে। আপোনালোকে কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকৰ উপকৃত হয় বুলি ভাবে তেন্তে এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।